নাকানিবা তুমি পোৱালিটো আনিছিলোঁ দুখ পাব বুলি খুৱাই বুৱাই ৰাখিছিলোঁ মৰম চেনেহ কৰি পোৱালিটো ঘূৰাই দিছোঁ ৰখা যত্ন কৰি স্কুল চিস্কুল বন্ধ হৈ গ'ল নহয় আকৌ শুনিছোঁ বোলে অনলাইন ক্লাছ হৈছে মোৰতো অনলাইন ক্লাছ কৰিব মোবাইল নাই কি হ'ব আৰু বাৰু বছৰটো এনেকৈ যাব নেকি কি কোৱা যায় বাৰু মোবাইলটো ক'ৰপৰা যোগাৰ কৰোঁ এপাক কিতাপ নাই কিতাপটো পঢ়ি লওঁ তাৰপিছতে এপাক যাব লাগিব কেকটোৱা নাকানিবা তুমি পোৱালিটো আনিছিলোঁ আমনি লাগিছে আৰু বিজয় চোপাকে আহোঁ তাৰপিছতে বহুত দিন যোৱা নাই বিজয় কিতাপ পঢ়ি আছে নেকি ঠিক আহিলো বহ গেম খেলি গ'লে আমনি লাগিছে গম পানে পাবজিটো অকণমান যাইলোঁ তাকে বোলো ভিডিঅ' চবাইকে অকণমান আহোঁগৈ সেইকাৰণে ওলাই আহিলোঁ পিছে মই তোলৈ যাম বুলি ভাবিছিলোঁ তই মোক ফোন এটা কৰি দিব পাৰ নাই বাৰু বা কিহত তহঁতৰ ঘৰলৈ গৈ আছোঁ এনেই আকৌ আহিলোঁ নাই আকৌ খোজকাঢ়ি যাব লাগিব নাই বাৰু এইকণৰ পৰা এইকণলৈ খোজকাঢ়িব বেয়া পাওঁ ন তই বাৰু এতিয়া আহিছোঁ যেতিয়া কওঁ কেলৈ যাম বুলি কৈছিলি গম পাওঁৱে নহয় স্কুল বন্ধ বুলি তাৰপিছত কৈ যা তাকে বোলো অনলাইন ক্লাছো আছে গম পায়ে কৈ যা এয়া মোবাইলটো থোৱাচোন কথাকেইটা শুনিছিলোঁ কৈ যা তাকে বোলো টিউশ্যন মোবাইল আছে তাকে বোলো তই অনলাইন ক্লাছ কৰি আছ নাই কোৱা টিউশ্যন মোবাইল আছে তহঁতি অনলাইন ক্লাছ গম পায় নে মই যে অনলাইন ক্লাছ এতিয়া নকৰোঁ ইমান গাল মেছেজ গোটেই দিনটো কওঁ অকণমান পাবজি অকণো খেলিবলৈ নাপাওঁ সেইকাৰণে এইবিলাক গ্ৰুপতে সোমালোঁ দেখিছে পঢ়া কামত ইমান লছ হৈছে তই আৰু ঘৰত নপঢ়ি এইবোৰ কৰি ফুৰিছ তই আকৌ মোক শিক্ষা দিব নালাগে দে একেবাৰে বৰ গোটেইটো মইতো ভালটোৱে কৈছোঁ কিতাপ পঢ়িছা তেতিয়া স্কুল খুলিলে পাৰিবি ইছৰাম এইটো চলে কেলে জানো বেন্দুৱে কিবা কৰিছে তোক কাৰণে সুধি আছোঁ নাই কোনটো কথা কাৰণে আমাৰ ঘৰলৈ যাম বুলি কৈছিলি তই কওঁ অকিয়াবকে কিতাপৰ চিধা কথা কোৱা আছোঁ যে চা তোৰ এই মোবাইলটো মুখটো সোমাল এই প্ৰশ্ন উত্তৰবোৰ মোকো দিবি ময়ো লিখি লওঁ পিছততো মোবাইল নাই জানই সেইকাৰণে এইটোকে কওঁ দুটাই পঢ়া কাৰণেতো ভাল হ'ব সেইটো কাৰণে কিবা কৰি পাবজি খেলিব নোৱাৰে ভাগন গম পাবি হ'ব মই আকৌ মানুহটো এনেই নাহোঁ তই বেয়া পালি আছোন তইনো সেইবিলাক কথা ক'ব লাগে না জানোৱে তই মই পাবজি নহ'লে তই জীয়াই থাকিব নোৱাৰো আকৌ তই আকৌ চবেই গ্ৰুপটো সোমাই ল বোলে তই মই যদি সোমাই লওঁ অনলাইন ক্লাছ কৰিবলে পাবজিয়ে খেলিম বাৰু কওঁ এইবোৰ খালি একো লাভ নাই যিমান পাৰ পঢ় এতিয়া যদি নপঢ় না পিছলৈ দিগদাৰ হ'ব চাবি এতিয়াতো স্কুল খুলিলে মৰিবিয়ে হ'ব তই নিজৰটোকে চিন্তা কৰ মোৰতো চিন্তা কৰিব নালাগে মই নিজৰটো ধুনীয়াকৈ কৰি আছোঁ তই বেয়া পাইছ কেলৈ কচোন মোৰতো মোবাইলটো নাই কাৰণেহে খোৱাইটো বিচাৰিছোঁ লগৰ বুলি সেইকণো খেল কৰিব নোৱাৰে নকওঁ নোৱাৰোঁ যা তোৰ ওচৰত মোবাইল থকা দে তেতিয়া গম পালি পাবজি কি বস্তু এইবোৰ মোৰ ওচৰত মোবাইল থাকিলেও নেখেলোঁ নেলাগে মোক এনেকৈ মই ভালে আছোঁ বৰ লেকচাৰ দি এতিয়া লাভ নাই যেতিয়া কিনিবি তাৰপিছতে কেছটো ওলাই আকৌ প্ৰথমতে চবেই এনেকৈ কয় না মোৰ দেউতাই এনেকৈ কৰিবিহে দেউতাই মোবাইলটো কিনিব কৈছোঁ তহঁতৰ লিখীয়া ল'ৰা ছোৱালীবোৰ যেন সঁচাকৈ
এইখন তই মোক সহায় কৰ যেনে মোক গোটটো সোমাই দে বেয়া এইটো কামো হওক সঁচাকে দেই কিমান তোক বুজাম মই পাবজি নাথাকিলে মই থাকিব নোৱাৰো লগৰবিলাক মই সহায় কৰি দে ল'বি মই পাবজি এৰি দিম অনলাইন ক্লাছ কিমান মই কৰি দিম ধন্যবাদ দেই বাৰু তই পাবজি এৰিব নালাগে খেলি থাকিবি কিন্তু প্ৰশ্ন কি হৈছে এইটো দেখুৱাবি মই এটা তই কাম কৰোঁ কি ক একদম লেটেষ্ট পানীগিলা থেংক ইউ দেই পানীগিলাক খোৱালি যে এইটোনো কি তই মোক ইমান সহায় এটা কৰিছ তোক মই পানী এগিলাচ খুৱাব নোৱাৰিম নে চাহ খাবি নি ডকা দে কল্ড ড্ৰিংক কি বস্তু এই কল্ড ড্ৰিংক আকৌ ঠাণ্ডা যে জানো কিবা মই খাও পোৱা নাই কিনিও পোৱা নাই বাৰু হ'ব দে তই কচোন কেলে আহিছিলি তই এবাৰ মানে গেম খেলি আমনি পাইছো কাৰণে আহিছিলি তই অকণমান কলাই নি মোৰ মাথা বেয়া হৈছিল বাৰু হ'ব দে মই তেনে যাওঁ কিন্তু তই গোটটো সোমাই দিবি দে বাৰু হ'ব দে কাইলৈ আহিবিচোন দে কাইলৈ বাৰু হ'ব দে আহিম দে বাৰু হ'ব দে তেনে যা মোবাইল দিবলৈ কাইলৈ পাছত মই মোবাইল দিম কিশোৰ অনলি পাবজি চিনি পোৱা নাই কিশোৰক কাইলৈ গম পাবি ন কিশোৰ কোন হয় মাতিছে কিবা কাৰণে মই আমনি লাগিলে কাৰণে আহিছোঁ সি আকৌ ক'ত মাথা অলপ কথা এটা সোমোৱাই দিছোঁ ভাই মোবাইল কিবা পইচা আকৌ নিকিনিবি সি আকৌ মোক খুচাবলৈ আহে দিব তাক কোনোবাই এনেকৈ মোবাইল কিনি ল পাপাক খুলিবি পইচা সেনেকৈ পাবজি চাবজি এৰি দিলোঁ বুলি তেল মাৰি কিনিছোঁ না বাৰু তই কাইলৈ গম পাবি কিশোৰ কোন ঠিক সঁচাকৈ ইয়াক হ'লে নোযোৱাই ভাল বেনটো আনি ঘৰলৈ গৈ লেটেষ্ট কল্ড ড্ৰিংক এটাহে খাম ঠাণ্ডা কুল তাৰপিছত ৰাতিপুৱা দেখুৱা আছোঁ এইটো মাথা খোৱাটো বেছি মোবাইলৰ চোকা ল'বে নাই মোবাইল নাই লোককে এইটো নিজৰ নিজে মোবাইলত কিনি ল দেউতাক সুধি আকৌ লোকৰ মোবাইল বিচাৰিব লাগিছে ভাবি থকাই ভুল কাইলৈহে তাৰ মজা দিম কিশোৰ এতিয়া ঘৰলৈকে যাম কিশোৰ সঁচাকৈ ভাল দেই ভাল সি মোবাইলটো দিম বুলি ক'লে দেই বাৰু এতিয়া মই অলপ পঢ়িম নাকানিবা তুমি এইটো যে নুবুঢ়াটো এইটো হায়েই নুবুঢ়াটোক এইটো মহ মাৰিবলৈ পোৱা যে এটা গণিম দেখি দেই 10টা কিল কৰিলোঁ বাৰু জিকিলোঁ সেইকাৰণে পাবজি সদায় মানুহে খেলিব লাগে গেম খেলি থাকিলে নহ'ব সেইটো মেথা খোৱা ঘৰটোলৈ যাবলৈ আছে নহয় আজি গম পাব অনলাইন ক্লাছ কৰা কিশোৰ কোন গৈ আহোঁ ৰমেন্দ্ৰ দোকানখনৰ গাখীৰ চাহকণ খাই লওঁ টেষ্টি তাৰপিছত যাওঁ এতিয়ালৈকে কিশোৰ আহি পোৱা নাই অনলাইন ক্লাছ কৰিব লাগে ইমান দেৰি কৰিছে সি আহিব বেচে দিছে যে মই অকণমান ৰখোঁৱে দে এখন বজাৰনো ক'ত জানো গম পাই যাব আজি কিশোৰ কোন বহিয়ে আছো আহিলি দেই তই চেলফি তুলিব মজা আকৌ মই ছবিখন আনি দিছোঁ এখন দে বস্তু এখন দে দহটা কিলো কৰিছোঁ এইটো নুবুঢ়াটো এইটো এটা কিলো ক'ব পৰা নাই আকৌ মই চবতকৈ জিকি আছোঁ চবতকৈ হেভি কাপোৰযোৰহে পাইছোঁ দেখোন ডায়মণ্ড মই টেবুল আনি নেকি
মোবাইলটো অন কৰ কি কি প্ৰশ্ন দিছে চাওঁ অকণমান এঘণ্টামান 10 মিনিটমান হ'ব মই ফিল্ডটো কৰি ল'ম হ'ব দে নবুজাই আমাৰ এই কিবা যে ফ্ৰী ফায়াৰ গেমটো কেলে বন্ধ হৈ গ'ল জানো হ'ল না এই লাষ্ট অকণমান 5 মিনিটমান হ'ব ৰ হ'ল না এই লাষ্ট 1 মিনিট ৰ'ম তই এই আমাৰ পাছত কি তই পানী গিলাচ আনিবি যা ৰ তিখো কেনেকুৱা বস্তু আজি গম পাব thank you super দাদা মাইকটো অন কৰি যাওক না প্লিজ I am talking with you ভনী মাইকটো অন কৰি দিয়া হ'ল না কৈছো ব্ৰ এইটো চেপেটা চাৰ্জাৰ আছে নি চাৰ্জটো শেষ হৈ গ'ল মোৰ ওচৰত এনেকুৱা মোবাইলৰ চাৰ্জাৰ নাই নহয় ব্ৰ তেতিয়াহ'লে কাইলৈ লগ পাম আৰু অকণমান দেখুৱাব পোৱা নহ'ব না এই বেটেৰী অন বুলি কৈ দিলে চা একদম সুস্থ হৈ আছা দুপৰীয়া আহিব পাৰিবি নাই এইটো চাৰ্জ হওঁতে 20 ঘণ্টামান লাগে কাইলৈ পাৰিবি দে কাইলৈ কিবা নেখেলোঁ পাবজি নেখেলোঁ পাৰিবি দে বাৰু হ'ব দে মোৰ যাওঁ দে যা ল দে কিনা সোনকালে আহিলে হয় দেই অকণমান ৰখিয়ে নাই ৰ এতিয়া মোবাইলটো দে পটকনে লিখি ন দিছো পানী গিলা চাওঁ দিছো ৰ মাইকটো অন কৰি দিয়ক না enemy বিজনা নবৰা oh no বুতৰ কি কৰিলি মোবাইলটো ভাঙি পেলালি ওপৰটা কিনিম টেনচন নকৰিবি তেতিয়া কিমান গৈ কৰি দিবি পানী অকণ দে তই মোক কি দিবি ইমান দিন আহি থাকিলি কি ইয়াত দব ফালিছ নেকি এইবোৰ নকৰিবি আকৌ মেহমান তোক দিম বুলি কৈছিলো ভাই তই ওলাবলৈ বকি আছ মোবাইলটো একগুচাই দিছোঁ নবৰা বুলি কৈছোঁ ভাঙি পেলাইছোঁ কি বুজিবি মোবাইলৰ দাম এটা কিনো এটা ভাঙ এটা কাহিনী এখন শুন মোবাইলটো গ'লে ফ্ৰী ফায়াৰ কিবা খেলিবলৈ পাবজি খেলিবলৈ অকণমান টাইম পাছ এইটো টাইম পাছ কৰা কাহিনী নহয় শুন ল দেই কি উল্লা ফুল্লা বকি আছো চা এদিন ইন্দ্ৰদেৱতা বৰষুণ বন্ধ কৰি দিছিল তাৰপিছত এতিয়া খেতি কৰিব বহুত দিগদাৰ হৈছিলে খেতি কৰিব পানী নোহোৱা হৈছিলে সেইকাৰণে খেতিয়কবোৰ খেতি কৰিব বন্ধ কৰি দিছিলে কিন্তু এটা মানুহে অকলে খেতি কৰিছিলে সেইবোৰে বৰষুণ নিদিয়ে বুলি বহি আছে কিন্তু ইটো মানুহে যিমান পায় কষ্ট কৰিছে কিন্তু সিকেইটা বৰষুণ নিদিয়ে বুলি বহি আছে আৰু জাননে বৰষুণটো কেতিয়া দিব ইন্দ্ৰদেৱতাই কৈ দিছিলে শিৱ দম্বটো বাজিলে বৰষুণটো দিম আৰু মনে মনে পাতি চাইছিলে দিলে দম্বটো নবজাব আপুনি হয় শিৱ দম্বটো বজোৱা নাছিল কিন্তু সেই মানুহটোৱে কষ্ট কৰি খেতি কৰিয়ে আছিলে আৰু শিৱি মানুহে বহি বৰষুণ কেতিয়া দিব বুলি বাট চাই আছে বৰষুণত দম্বটো বাজিলে আৰু বৰষুণ আহি গ'ল তই কি হ'ল জাননে তই কোৱা আছো সাধুটো মই কেনেকৈ জানিম তাৰপিছতে চবৰে খেতি নষ্ট হ'ল কিন্তু সেই অকলে যে মানুহটোৱে খেতি কৰিছিলে তাৰ খেতিটো আকৌ ধুনীয়া হ'ল সি যে কষ্ট কৰিছিলে বৰষুণ নিদিয়ে বুলিও সি কষ্ট কৰিছিলে সিহঁতি কেতিয়া বৰষুণ দিব বুলি বাট চাই আছিলে এতিয়া বৰষুণটো দি দিলে পালে কোনে এই কষ্ট কৰা খেতি সেইকাৰণে চা এতিয়া লকডাউন দিছে না ঘৰতে পঢ়ি থাক সেই দম্বৰটো কেতিয়া বাজে কোনো নাজানে যিমান পা পঢ়ি থাক যেতিয়া পৰীক্ষা হ'ব তেতিয়া স্কুল খুলিলে পাওঁ সেইকাৰণে পঢ়ি থাক সেই খেতিয়কটো সেইকাৰণে কৈছিলে যেতিয়া কিমান ধুনীয়া হ'ল দেখিলি সেইকাৰণে পঢ়ি থাক পৰীক্ষাই শিক্ষাৰ মূল কথা সেইকাৰণে ঘৰত পঢ়
বাৰু কাহিনীটো কিবা বেয়া নহয় বাৰু ময়ো আজি এটা পঢ়িম যাতে পৰীক্ষাতে মোৰ পাছ সেইটোৱে মই টাউনৰে মোবাইলটোকে ঠিক কৰি গ্ৰুপ এটা সোমাই ল'ম তেতিয়া দুয়োটাই কিবা কৰিব বাৰু হ'ব দে যা যাওঁ দে হ'ব দে বেয়া চেয়া নাপাবি কিন্তু দে নাপাওঁ বৰ ধুনীয়া কথা শিকিলোঁ দেই বাৰু হ'ব দে যা হাই গাইছ আজি ভিডিঅ'টো কেনেকুৱা লাগিল ভাল লাগিলনে আমাৰ চেনেলটো ছাবস্ক্ৰাইব লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আমি নতুন ভিডিঅ' দি থাকিম গাইছ কৰিব আকৌ আজি ভিডিঅ'টো ইমানতে আজি কি বুজিলে বাৰু লকডাউনত চবে পঢ়ি থাকক আৰু অনলাইন ক্লাছ কৰি থাকক যেনে স্কুল খুলিলে চব পাছ কৰে ধন্যবাদ